এইটো হৈছে বালাপাৰা বৰহিমলা আৰু কাৱৈমাৰী সংযোগী পথটোৰ একেবাৰে ভয়ানক অৱস্থা। আজি প্ৰায় 10 বছৰ ধৰি কোনো ধৰণৰ মেৰামতি হোৱা নাই। পথটো ভাঙি ছিঙি গৈছে। বৰষুণ নাই অহা, কিন্তু পথত পানী। ৰাস্তাৰ ওপৰত পানী, বৰষুণ কিন্তু নাই। আজি 10 বছৰ প্ৰায় এজনে বিধায়ক হৈছে, 5 বছৰ কাৰ্যকাল প্ৰায় সম্পূৰ্ণ হৈ গ'ল, কিন্তু এই পথটো ভাল কৰিম বুলি বা মেৰামতি কৰিম বুলি এতিয়ালৈকে সাৰ পোৱা নাই। কোনো ধৰণৰ কাণসাৰ নাই, কোনো ধৰণৰ মন কাণ নাই। এইটো হৈছে ৰাস্তাৰ অৱস্থা, বালাপাৰা বৰহিমলা আৰু কাৱৈমাৰী সংযোগী ৰাস্তা। এনেকৈ চলি থাকিব, ইলেকশ্যন আহি থাকিব, ৰাইজে ভোট দি থাকিব।